ভোটাৰ আছে আমাৰ আজিৰ তাৰিখত 18 জানুৱাৰী 2021 18 জানুৱাৰী 2021 আমাৰ মুঠ ইলেক্টৰ আছে মুঠ ভোটাৰ আছে 5,36,903 5,36,903 ইয়াৰ ভিতৰত পুৰুষ আছে 2,71,533 2,71,533 মহিলা আছে 2,65,369 2,65,369 পাৰ্চেন্টেজ ইনক্ৰিজ যেটো পাৰ্চেন্টেজ ইনক্ৰিজ হৈছে আমাৰ ভোটাৰ তালিকাখনত সেইটো হ'ল 0.65% তাৰমানে 1% নহয় ৰাজ্যিক ভিত্তিত এটো 2.46% হৈছে আমাৰ 0.65% হৈছে আমাৰ যেটো ইলেকশন ডিস্ট্ৰিক্ট আছে বাক্সা ইলেকশন ডিস্ট্ৰিক্টৰ ভিতৰত আমাৰ তিনটা সমষ্টি পৰে 58 নম্বৰ তামুলপুৰ 62 নম্বৰ বৰমা আৰু 63 নম্বৰ চাপাগুৰি সমষ্টি এই গুটেকেটা সমষ্টি মিলাই মেলি আমাৰ টোটেল ভোটাৰ যেটো চূড়ান্ত ভোটাৰ তালিকা তাত 5,36,903 জন ভোটাৰৰ নাম সন্নিবিষ্ট হৈছে আগৰ যেটো খসৰা তালিকা আছিল সেই খসৰা তালিকাৰ পৰা আমাৰ 3,490 জন ভোটাৰ আমাৰ নতুন চূড়ান্ত তালিকাত বাঢ়িছে যেটো আমাৰ 0.65% ভোটাৰৰ সংখ্যা বৃদ্ধি হ'ল তাৰে ভিতৰত আমাৰ 2,71,533 জন পুৰুষ ভোটাৰ আৰু মহিলা ভোটাৰৰ সংখ্যা হ'ল 2,65,369 জন আমাৰ নতুন যেটো ভোটাৰ আছে নতুন ভোটাৰ মানে 18-19 বছৰীয়া ভোটাৰৰ সংখ্যা আমাৰ এই লিষ্টত সোমোৱা যেটো সংখ্যা হেতু হ'ল 9,274 জন আৰু আগত যেটো খসৰা তালিকাত আছিল খসৰা তালিকাত আমাৰ মাত্ৰ 2,500 জনহে নতুন ভোটাৰ সোমাই আছিল গতিকে আমাৰ প্ৰায় 7,000 নতুন ভোটাৰৰ সংখ্যা চূড়ান্ত ভোটাৰ তালিকাত বৃদ্ধি পাইছে এই ভোটাৰ তালিকাখন আমাৰ যেটো বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব 2021 এই বিধানসভা নিৰ্বাচনত এই ভোটাৰ তালিকাখনৰ ওপৰত ভিত্তি কৰি আমাৰ যেটো কন্টিনিউয়াস আপডেটন হ'ব এই আপডেটনখিনি লৈ এই ভোটাৰ তালিকাখন আমি এই বিধানসভাত ব্যৱহাৰ কৰা হ'ব এইখিনিয়ে আমাৰ बिटिआर ओनसोलाव समान मोनथायजों जौगालांनायनि थाखाय प्रमद बर' दैदेननाय गोदान सरकारा हेफाजाब होनो सिगांबोदों नोंथांनि हेफाजाबनि गेजेरजों गोजोन आरो खौसेथिनि बिटिआर दानो हागोन जुदि सोरबा सरकारनिफ्राय मोननो गोनां अनसुंथाइ जेरै PMAY-G, आयुष्मान भारत, स्वच्छ भारत अभियान, MGNरेगा, रेशन कार्ड अनसुंथाइफोरखौ मोनाखैब्ला वेब पोर्टेल एबा टोल फ्री नाम्बारनि गेजेरजों जेंनाफोरखौ फोरमायथि हरनो हागोन आरोबाव मोनसे गोदान सोलायनायनि बिथिंजों जौगाहोनि प्रमद बर' दैदेननाय सरकारा बिटिआरआव गोजोन थासारि लाबोनो थांखि लादों पर्टेलनि गेजेरजों मोननाय जेंनाफोरखौ रोखा खालामनानै जायफोरा जेरैबायदि अनसुंथाइ मोननांगौ दं बेखौ होनाय जागोन